নমস্কাৰ, মোৰ নাম হৰি ফুকন। আজি আপোনালোকলৈ মই নতুন ভিডিঅ' এটালৈ আগবাঢ়িছোঁ। আমি ভিডিঅ'টো সম্পূৰ্ণকৈ একদম চাওঁচোন। শিশু দিৱসৰ দিনা মানে 14 নৱেম্বৰত আমাৰ ফৰকাটিং জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ছাৰ বাইদেউ সকলো গৈছিলোঁ শিক্ষামূলক ভ্ৰমণৰ বাবে। আমি প্ৰায় 30জনমান ছাত্ৰ ছাত্ৰী গৈছিলোঁ, লগত ছাৰ বাইদেউ গৈছিল। কিমান যে আনন্দ লাগিছিল। এনেকৈ মই প্ৰথমবাৰ গৈছোঁ। আজি আমি 3 ঠাইলৈ যাম। প্ৰথমতে নেঘেৰিটিং মন্দিৰ, তাৰ পাছত তাৰকাগৃহালৈ, তাৰপিছত কলাক্ষেত্ৰ। আমি কি কি চাম সকলো দেখাম। অলপ পিছতে মন্দিৰ পামগৈ। এই মন্দিৰ আছে গোলাঘাট জিলাৰ দেৰগাঁৱত। ইতিমধ্যে আমি আহি পাই গ'লোঁ। এতিয়া আমি সোমাম শিৱদৌল মন্দিৰত। বৰ আৰাধনা কৰা হয়। এয়া মই আৰু মা নামিছোঁ। নামিয়ে দেখিলোঁ হাজাৰ হাজাৰ বান্দৰ। দেউতাই বান্দৰক কল আৰু বুট দিছিল। হঠাৎ বান্দৰ এটা আহি মাৰ হাতত থকা টোপোলাটো লৈ গ'ল। মায়ে ভয়তে চিঞৰি দিছিল। মাৰ চিঞৰ শুনি মই ভয় খাই গ'লোঁ। আচলতে মানুহবোৰে গছ কটাৰ কাৰণে বান্দৰত থাকিবলৈ ঠাই নোহোৱা হৈছে। খাদ্যৰ অভাৱ হৈছে। গছ থাকিলেহে পৃথিৱীত জীৱবোৰ জীয়াই থাকিব। সেইবাবে গছ কাটিব নালাগে। আমি সকলো মন্দিৰৰ ফালে আগবাঢ়িলোঁ। লাহে লাহে খটখটিৰে ওপৰলৈ উঠিলোঁ। প্ৰথমবাৰ এইটো মন্দিৰলৈ আহিছোঁ। ওপৰলৈ উঠোঁতে ভৰি বিষাই গৈছিল। নোৱাৰো মই ইমান বগাব। আমি মন্দিৰত সেৱা কৰিলোঁ আৰু চাৰিওফালে দেখিলোঁ গণেশ, দুৰ্গা, সূৰ্য আৰু বিষ্ণুৰ আৰাধনা গৃহ। একেটা মন্দিৰতে 5জন ভগৱানক সেৱা কৰাৰ সুযোগ পালোঁ। দাদা বাহঁতে বহী কলম লৈ গৈছিল আৰু বহু কথা লিখি আনিছিল। আমি লিখিব নাজানো যে যিমান পাৰোঁ সিমান মনত ৰাখিবলৈ চেষ্টা কৰিলোঁ। ছাৰ বাইদেউসকলে আমাক বহুত কথা শিকাইছিলে। জয়তু ফৰকাটিং জাতীয় বিদ্যালয়। হাজাৰ স্মৃতি বুকুলৈ মন্দিৰৰ পৰা ওলাই আহিলোঁ। পুনৰ ঘূৰি চাই ভগৱানক ক'লোঁ সকলোকে কুশলে ৰাখিব। হৰ হৰ মহাদেৱ। আজিলৈ ভিডিঅ'টো সামৰিলোঁ। যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।